মোৰ বা টেকনিকেল হাসিৰ ভিডিঅ'বোৰ পোনপ্ৰথমে দেখিবলৈ ক্লিক দ্য ছাবস্ক্ৰাইব বটন এণ্ড প্ৰেছ দ্য বেল বটন। টকা নাযায় নহয় কৰি দিয়ক ছাবস্ক্ৰাইব। থেংক ইউ। হেই বন্ধুসকল, আজি আপোনালোকৰ মাজত এটা সৰু টিপছ লৈ আহিছোঁ। সেইটো হৈছে $1 ভাৰতৰ কিমান টকা। এই কথাটো প্ৰায় সকলোৱে জানে আৰু কিছুমানে নাজানে। আৰু লগতে কৈ দিওঁ, আপুনি যেতিয়াই মন যায় আপুনি নিজে গুগলত চাৰ্চ কৰি কেনেকৈ উলিয়াব পাৰে $1 কিমান টকা বা $5 কিমান টকা বা আমেৰিকাৰ 50 বা 100 যিমানেই ডলাৰ হয় সেই ডলাৰত ভাৰতৰ টকা কিমান হয় আপুনি অতি সহজতে আপুনি গুগলত চাৰ্চ কৰি ল'ব পাৰিব। এই সৰু টিপছটোৱে আজি আপোনালোকক কম আপুনি কেনেকৈ চাৰ্চ কৰিলে ধুনীয়াকৈ আহি যাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতে যদি আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পাছত অহা বেল আইকনটো অন কৰি ৰাখক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে আপোনাৰ গুগলটো অন কৰিব। এয়া মোৰ গুগল, এইটো অন কৰিম। এয়া আপোনাৰ গুগলত অন কৰিব। ইয়াত আপুনি লিখিব $2 এয়া চাওক প্ৰথমতে আহি গ'ল। আপুনি এইটো চাৰ্চ কৰিব, একদম ধুনীয়াকৈ আহে। গুগলত বেলেগ পদ্ধতিৰে যদি আপুনি চাৰ্চ কৰে তেনেকৈ নাহিব পাৰে, ইয়াত ধুনীয়াকৈ আহি থাকিব। ইয়াত আপুনি যদি ইয়াত লিখা আছে ইণ্ডিয়া, আপুনি ডলাৰটো কোন দেশৰ পৰা কোন দেশত টকাটো জানিব বিচাৰে। যদি আপুনি ইণ্ডিয়াত কিমান টকা বা ভাৰতত কিমান টকা সেইটো জানিব খোজে তেতিয়াহ'লে ঠিকে আছে, ঠিক থাকে থাকিব। আৰু আপুনি ইয়াত কাণ্ট্ৰিটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াত বেলেগ বেলেগ বহুতো দেশ আছে, ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰিব। ইয়াত বাংলাদেশৰো আছে, চাওক বাংলাদেশী টাকা বুলি লিখা আছে, টাকা বুলি কয়, সেই ইয়াত চিলেক্ট কৰিব পাৰে। যিহেতু আমি ভাৰতীয় আৰু আমি চেক কৰিবলৈ গৈ আছোঁ ভাৰতত কিমান $1 কিমান টকা, চোৱা সেইটোৱে দেখাম। ইয়াত চাওক এতিয়া ইউনাইটেড ষ্টেটছ ডলাৰ আমেৰিকাৰ ডলাৰটো আছে। যিহেতু চবেই আমেৰিকাৰ ডলাৰৰ লগতেই যোগ কৰা হয় চব ডলাৰ। বেলেগ দেশৰ ডলাৰতো লিংক আছে, আপুনি যি দেশৰ ডলাৰ দিব পাৰে। ইয়াত ইউনাইটেড ষ্টেটছ ডলাৰটোৱে দিয়াটো ভাল হ'ব আমেৰিকাৰ। ইয়াত আপুনি চাৰ্চ কৰিব। এতিয়া যদি চাৰ্চ কৰিব যায় $1 কিমান ডলাৰ ভাৰতীয় $1 কিমান ভাৰতীয় টকা, তেতিয়াহ'লে ইয়াত এক লিখিলেই চাব ওপৰত আহি যাব। এয়া মই এক লিখিছোঁ, চাওক লিখা আছে 70.66 পইচা, 70 টকা 66 পইচা। ঠিক তেনেদৰে যদি 10 লিখিবলৈ যাওঁ তেতিয়া চাব, এয়া চাওক লিখা আছে 706 টকা 55 পইচা। ঠিক এনেদৰে যদি আমি $50 কিমান টকা চাবলৈ যাওঁ, ইয়াত 50 লিখিছোঁ, চাওক লিখা আছে 3532 টকা 77 পইচা। এনেকৈ আপোনালোকে ডলাৰৰ পৰা টকা ভাৰতীয় টকালৈ চেঞ্জ কৰিব পাৰিব। আপোনালোকে গম পাব কিমান টকা কিমান ডলাৰত কিমান টকা হয়, আমেৰিকাৰ কিমান ডলাৰত কিমান ভাৰতত কিমান টকা হয় সেইটো চাৰ্চ কৰিব পাৰিব। ইয়াত মই $500 দি চাওঁ কিমান হয়। ইয়াত চাওক আহিছে 25,327 টকা 75 পইচা। এয়া আমেৰিকাৰ $500 500টা ডলাৰত আমাৰ ভাৰতত হ'ব 25,327 টকা 75 পইচা। এয়াই আছিল আজি সৰু টিপছটো। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ইয়াত আপুনি $2 বুলি চাৰ্চ কৰিলেই আপুনি গুগলত চাৰ্চ কৰিলে এনেকৈ আহি যাব। আপুনি যদি ইয়াত বেলেগকৈ ভাৰতৰ টকাত চাৰ্চ কৰিব খোজে বহুতো ৱেবছাইট আছে, কিন্তু চবতে এনেকৈ ধুনীয়াকৈ নাহে। ইয়াত কোনো ধৰণৰ এপছো ইউজ কৰিব লগা হোৱা নাই। আপোনালোকে এনেকৈ চাৰ্চ কৰি আনিব পাৰিব $2 বুলি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভালেই লাগিছে। আৰু আপোনালোকে যদি ভাবি আছে ইউটিউব চেনেল কেনেকৈ খোলে, তেতিয়াহ'লে মোৰ প্ৰথমতে আপলোড কৰা ভিডিঅ'টো চাব পাৰে। আৰু লগতে কৈ দিওঁ, আৰু আপুনি যদি ভাবি আছে যদি কাৰোবাৰ ফেচবুকৰ একাউণ্টৰ পাছৱৰ্ডটো হেক কৰিব বুলি, তেনেহ'লে মোৰো এটা ভিডিঅ' আপলোড হৈ আছে আগতে। হেক কৰি পাছৱৰ্ডটো জানিব খুজিলে কেনেকৈ হেক কৰে তাৰ কাৰণে ভিডিঅ' এটা আহিছোঁ, সেইটো চাব পাৰে। ডেছক্ৰিপশ্যনত দি দিছোঁ বা ওপৰৰ কাৰ্ডত ক্লিক কৰি লৈ লওক, ইয়াত কাৰ্ডত দি আছে। আৰু আপুনি ভাবি আছে যদি এই যিটো থাম্বনেইল দিছোঁ এই থাম্বনেইলৰ ভিডিঅ'টো চাব বুলি, তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, অথবা ওপৰৰ কাৰ্ডত ক্লিক কৰি লিংকত ক্লিক কৰি আপুনি ভিডিঅ'টো চাব পাৰে।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব পাৰে, লগতে শ্বেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱী তথা সকলোকে ভিডিঅ'টো চাবলৈ সুযোগ কৰি দিব। আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ টেকনিকেল আনবক্সিং, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ মন যায়, তেনেহ'লে এতিয়াই টেকনিকেল হাছী চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পিছত পাছত অহা বেল আইকনটো অন কৰি ৰাখক। দেখা হ'ব নতুন এটা এনেকুৱা ধৰণৰ এপিছড লৈ। সেই পৰ্যন্তলৈকে ভালেই থাকক। সৰ্বশেষত থেংকছ ফৰ ৱাচিং। Shows your attitude, change your life. Bye bye.